নমস্কাৰ ফ্ৰেণ্ডছ, মোৰ চেনেল চেণ্ডি ব্লগছ নামৰ চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আহিছোঁ মোৰ লগৰ কিছুমান বেটছ BCA বেটছ আমাৰ লগতে আহিছোঁ আমি কলাক্ষেত্ৰ চাই লওক। তো কিছুমান আপোনালোক কলাক্ষেত্ৰটো আপোনালোক দেখাম, কেনেকুৱা কি ভিতৰত কেনেকুৱা কি এক্সপ্ল'ৰ কৰি দেখাম। তো চাই থাকক আগলৈ। আৰু আমাৰ এইটো ভাৰ্গৱ, চালিম, ইলৰা আৰু ইফালে আছে আমাৰ প্ৰীতিলেখা আৰু আগলৈ গৈ আছে বুঢ়ী দুজনী বুঢ়ী। তো চাই থাকক। এতিয়া আমি নাম আছিলে পূৰ্বজ্যোতি মিউজিয়ামৰ ওচৰত কাষ চাপিলোহি, লগতে আহি পাইছোঁ। তো চাই থাকক আগলৈ, উপভোগ কৰক। মই বেছি ক'ব নোৱাৰিম, লাষ্ট লাগে প্ৰথম মই অলপ পাব্লিক স্পিকিংটো অলপ চেঞ্জ কৰিব লাগিব। তো চাই থাকক আগলৈ। প্ৰীতিলেখা কিবা ক'বা? কি ক'ম আৰু, আজি এটা ধুনীয়া এটা গান এটা শুনাব লাগিব, শুনাব লাগিব। গানটো গামেই। কলাক্ষেত্ৰ বহুত ধুনীয়া, যোনে যোনে অহা নাই আপোনালোকে ভিজিট কৰিব পাৰে। বহুতে বেছি ধুনীয়া, একদম পিচফুল। এইফালে বহুত ধুনীয়া পিচফুল মিউজিয়াম আছে, মিউজিয়াম আহিব পাৰে। বহুত ধৰণৰ বিভিন্ন ধৰণৰ বস্তু দেখা পাব। চ' ডু ভিজিট। তো চাওক আপোনালোকে, কি ধুনীয়া সুন্দৰ জেগা, নেচাৰেৰে সুন্দৰ পৰিৱেশ, ৰাইট? নেচাৰেৰে ভৰপূৰ। কোৱালিটি ইমান ভাল নাহিব পাৰে, প্ৰথম মোবাইলেৰে ব্লগ কৰি আছোঁ, কেনেকৈ আহে জনাব আৰু চাই থাকক। এই আমাৰ ফ্ৰেণ্ড চালিম, মোৰ সৰু কালৰে ফ্ৰেণ্ড। মই ওৱানতে ক্লাছ 1 আহিছিলোঁ, মোৰ বহুত বছৰ হ'ল। ভাৰ্গৱ, Yes. কিবা ক'বা? Hello guys. Subscribe to Sandy YouTube channel. থেংক ইউ। তো তোমাৰ এটা আহি কেনেকুৱা লাগিছে? মনটো শান্তি, ইনাৰ পিচ, ৰাইট? That's all. বেছি মানুহ অহা নাই আজি, আমি দিনতে আহিলোঁ, ৰাতি অলপ বেছি ভাল হয় ইয়াতে। কিছুমান ষ্টুডেণ্ট কিছুমান আহিছে বাৰু। এই আমাৰ চালিম যে আছে, চবতকৈ লম্বু আমাৰ ক্লাছত। হাইট কিমান তোৰ? 6, পুৰা 6। এটা ডাঙৰ শ্ব' কিবা কিবি হৈ চাগে ন? এটা কনচাৰ্ট পতা হয়। ওৱান্স আপন এ টাইম মোৰ বাংলো এইটোৱে আছে আগতে। ওৱান্স আপন এ টাইম মই গঢ়ি তুলিছিলোঁ, পিছত এইটো নামঘৰ প্ৰস্তুত কৰা হ'ল। ইমান অসমীয়া মই নাজানো, চাই থাকক। আৰু তাৰ বোলে ভোক লাগিছে, তৰতৰত হোৱা নাই আৰু হা, ভেকুলীয়ে তৰতৰত কুছ ভি ন। আৰু আপোনালোকে চাব পাৰে ভিডিঅ'ৰ ভিতৰত আপোনাৰ নামঘৰ। তো এটা আপোনালোকে নামঘৰ দেখা পাব ভিতৰত, বৰ সুন্দৰকৈ এটা প্ৰস্তুত কৰা হৈছে। চাব পাৰে আপোনালোকে।
তো আপোনালোকে দেখা পাইছে আমাৰ প্ৰীতিৰেখা আমাৰ আইতাজনীৰ লগত বহি আছে তেখেতৰ আইতা তো কেনেকুৱা লাগিছে আপোনালোকে একদম বঢ়িয়া আইতা তামোল ফুট দিব আৰু আমাক তামোল দিব আমাক দিব ধুনীয়াকে খাই বৈ যাম আৰু এইটো দেখিছে আপোনালোকে ৰথৰ চকৰি যেন লাগিছে সজা থৈছে বহুত ধুনীয়া একদম তো আমি আহিলোঁ ভিতৰৰ পৰা ভিতৰত মানে ফটোগ্ৰাফী ভিডিঅ'গ্ৰাফী কৰা এলাউ নাই তো একদম সুন্দৰ ভিতৰত কি দেখিছোঁ মানে ধুনীয়া একদম অসমীয়া সংস্কৃতি গোটেই সংস্কৃতিৰে এটা মানে গোটেই আছে কাপোৰ মুখা বহুত আপোনালোকে এটা আহিব নিশ্চয় আৰু যোন অহা নাই আহিব আৰু আপোনালোকে চাব নিশ্চয় এবাৰ লাইফত মানে সুন্দৰ একদম ভিতৰত আৰু যে মই ভিডিঅ'গ্ৰাফী বা ফটোগ্ৰাফীৰ ভিতৰত কৰিব নোৱাৰিলোঁ তো ক্ষমা কৰি দিব ইয়াতে তো বাহিৰত কি আছে আপোনালোকক দেখাম বাহিৰলৈ চাই থাকিব আৰু এইটো চাওক চব বাঁহৰ বেতৰ কি ধুনীয়া আৰু এটা মোৰ লগৰ আহি আছে ৰূপম বুলি তাৰ কাৰণে আমি বাহিৰত ওলাই আহিলোঁ এতিয়া আৰু এইটো দেখিছে আপোনালোকে ভূপেন হাজৰিকা মিউজিয়াম তো ইয়াৰে ভিতৰত ভিডিঅ' কৰা নহ'ল চাই থাকক তো আমি আহিলোঁ ভূপেন হাজৰিকা মিউজিয়ামৰ ভিতৰৰ পৰা ভিতৰতো একে অৱস্থা ভিডিঅ'গ্ৰাফী ফটোগ্ৰাফী কৰা এলাউ নাই তো আপোনালোকে আহিব এবাৰ নিশ্চয় চাব ভিতৰত কফিন মানে কি আছে ভিতৰত একদম আগৰ ড্ৰেছ বহুত কিবা কিবি তো ইফালে ফটোগ্ৰাফী চলি আছে তো চাই থাকক আগলৈ এতিয়া ভূপেন হাজৰিকা মিউজিয়ামৰ পৰা আহি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া চিলড্ৰেনছ পাৰ্কলৈ আমি ভিতৰত প্ৰৱেশ কৰিছোঁ তো আগলৈ কেনেকুৱা কি আছে দেখিলে গম পাব তো আপোনালোকে আহিলে এটা চকৰিটোতো ঘূৰিব পাৰিব লগতে এটা আছে ৰেল গোটেই কলাক্ষেত্ৰটো আপোনালোকক দেখুওৱা হয় তো আহিলে আপোনালোকে উঠিব পাৰে এতিয়া চিলড্ৰেনছ পাৰ্কৰ পৰা ওলাই আহি আপোনালোকে দেখিব পাৰে সুন্দৰ চিত্ৰ ৱাল পেইণ্টিং কৰি ৰাখিছে আৰু এইটো কি হয় আপোনালোকে কওক কি কৰি আছে পেইণ্টিংটোত আৰু এইটো দেখিছে আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ ষ্টাডি চেণ্টাৰ তো আগৰ এইবোৰ ষ্টাডি কৰিব পাৰে শ্ৰীমন্ত শংকৰদেৱ জ্ঞান এইবোৰ ল'ব পাৰে তো আগত আপোনালোকে দেখিছে এইটো ফাউণ্টেইন যোনটো জুম কৰি দিছোঁ চাই লওক এইটো ফাউণ্টেইনটো আপোনালোকে মানে ৰাতি হ'লে খুব সুন্দৰ এটা লাইট মানে জ্বলে মানে পানীৰে লাইট ধুনীয়া পৰিৱেশ হয় ৰাতি আহিলে আৰু বেছি বেষ্ট মানে ইভিনিং টাইমত আৰু ইয়াতে কিছুদিন আগত এটা মহোৎসৱ আহিছিলে এইটো গেটটো মহোৎসৱ তো পানী শুকাই গৈছে একদম আৰু ইফালে কিবা মহোৎসৱ আছিলে তো এইবোৰ সজোৱা এতিয়ালৈকে উঠোৱা নাই চাগে আগতে আহিলে উপভোগ কৰিব পাৰিলোঁ হয় আৰু ইফালে আপোনাৰ দলং তো চালোঁ কিছুমান তো বেছি ইমান দেখাব নোৱাৰিলোঁ আপোনালোকক ভিতৰলৈ যিহেতু ফটোগ্ৰাফী আৰু ভিডিঅ'গ্ৰাফী এলাউ নাই তো বাহিৰকে যি পাৰিছোঁ আপোনালোকক দেখাইছোঁ চাই লওক বৰ সুন্দৰ এইটো দেখিব পাইছে আপুনি জটায়ু তাৰ ওপৰত বিষ্ণু নেকি তো আপোনালোকে কি হয় মানে আপোনালোকে কমেণ্ট কৰি জনাব আৰু ইফালে আপোনালোকে দেখিছে হাতী আপুনি এইবোৰ দেখিছে চোৱান বুলি কয় ন ৰাজহাঁহ এইটো ঘৰিয়াল হাতীটোক কামুৰি ধৰিছে আৰু একদম অৰিজিনেল যেনে লাগিছে হাতীবোৰ যে পানী খাই আছে ইফালে খুব সুন্দৰ আৰু ইফালে আপোনাৰ চিলড্ৰেনছ পাৰ্ক ভাৰ্গৱ চিলড্ৰেন খেলি আছে মানে আমাৰ ভাৰ্গৱ চিলড্ৰেন খেলি আছে দেখিব পাৰে আপোনালোকৰ বিয়া পতাৰ পিছত যেতিয়া ল'ৰা ছোৱালী হয় আপোনালোকে ইফালে আমাৰ ভাৰ্গৱ ভাইটি খেলি আছে জুলনা আৰু ইফালে দেখিছে আপোনালোকে আৰু ইফালে আৰু এজন আমাৰ চালিম সৰুকালৰ স্মৃতি আকৌ ঘূৰি পাইছে তো কেনে লাগিছে আপোনাক জুলি তো দেখিছে এয়েই জীৱন খুব সুন্দৰ পৰিৱেশ এটা নেচাৰে ভৰপূৰ তো এইখিনিয়ে আছিলে ভিডিঅ' আমাৰ ভিতৰত বহুত কিবা কিবি চালোঁ আৰু আপোনালোকে নিশ্চয় এটা আহিব যোনে অহা নাই তো চালিম কেনেকুৱা লাগিছে তোমাক বহুত ভাল লাগিছে চাইন একদম নিউ ব্লগাৰ হয় চ' তাক হেল্প কৰক গ্ৰ' হ'ব কাৰণে
আৰু বহুত 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 ব্লগছ লৈ আহি আছে চ' বহুত জাগাত ঘূৰিব আপোনালোকক দেখাব চ' দেখাই পিনে আপোনালোকে নিজেও আহিব পাৰিব নিজে চাব পাৰিব ভাৰ্চুৱেলি চোৱাতকৈ চাই পিনে আৰু বহুত হেৰি কৰিব ভিতৰত মিউজিয়ামত ভিডিঅ'গ্ৰাফি কৰিব নোৱাৰিলে এলাউ নাছিলে কিন্তু তাত বিভিন্ন ধৰণৰ বস্তু আছিলে ধৰক আপোনাৰ মানে সকলো আৰু অসমীয়া সংস্কৃতিৰ পৰা ৰাভাৰ পৰা সকলোবোৰৰ হেৰি আছিলে আগৰ দিনৰ মহাপুৰুষ শংকৰদেৱৰ গোটেইখিনি বস্তু আছিলে তাৰপিছত ইফালে ভূপেন হাজৰিকাদেৱৰ আছিলে কি কয় গোটেইবোৰ আৰু গোটেই সকলো আছিলে আপোনালোকে আহি পিনে চাব আৰু ভালকৈ গম পাব থেংক ইউ তো এইখিনি আছিলে ভিডিঅ'টো যদি আপোনালোকক এইখিনি যদি ভাল লাগিছে আপোনালোকক আৰু ইয়াৰ ডেছক্ৰিপশ্যনত মোৰ এটা ইউটিউব চেনেলৰ লিংকটো আপোনাক দি নিশ্চয় মই তলত দি দিম ডেছক্ৰিপশ্যনত মোৰ মিউজিকৰ লিংক এটা দিব বহুত সুন্দৰ সুন্দৰ গান গাই আপোনালোকে তাতে গৈ শুনিব পাৰিব বৰ ধুনীয়া চ' প্লিজ চাব আপোনালোকে চেক কৰিব আৰু ডু ছাবস্ক্ৰাইব ভাল লাগিলে শ্বেয়াৰ কৰিব থেংক ইউ ছ' মাছ